ইউটিউব চেনেল একদম লাহে লাহে ক'ব লগা হৈছে আজিৰ ভিডিঅ'টো বনাইছোঁ একদম ট্ৰেইনৰ পৰা মানুহবিলাক ওপৰত শুই গৈছে সো লাহে লাহে কৈছোঁ আজিৰ ভিডিঅ'টো ট্ৰেইনৰ পৰা বনোৱাৰ এটাই কাৰণ আছে বিশেষ বেছিকৈ একো নকওঁ আমি গৈ আছোঁ মঙলদৈ গেছ ভাত বিহুৰ কাৰণে সো আজি 3 বছৰৰ মূৰত মই গৈ আছোঁ মোৰ মাৰ ঘৰলৈ বিহু খাবলৈ মাঘৰ বিহু খাবলৈ আমি গৈ আছোঁ এটা আমি 3জন গৈ আছোঁ মঙলদৈ সো এতিয়া আজি সেইকাৰণে ভাবিলোঁ ট্ৰেইনৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ আজি আমাৰ এতিয়া 9 বাজিছে 9:30 আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈছে আমি কালি 5:30 গুৱাহাটী পামগৈ তাৰপিছত গুৱাহাটীৰ পৰা আমাৰ গুৱাহাটীত বহুত কিবা কিবি কাম আছে সো সেইখিনি মই আপোনালোকক কালি দেখুৱাম এতিয়াই কৈ নিদিওঁ সো তাৰপিছত গুৱাহাটীত কামখিনি কৰি বহুত 4-5টা কাম আছে তো সেইখিনি কৰি আমি মঙলদৈলৈ যামগৈ তো গোটেইখিনি আপোনালোকক কালি দেখুৱাম আজি ৰাতি আৰু বেছিকৈ একো নবনাওঁ এতিয়া ইয়াতে ডিনাৰ আছে ট্ৰেইনতে তো ডিনাৰ কৰি শুই যাম তাৰপিছত ব্লগ বেছি কথা কৈ থাকিলে মানুহৰ দিগদাৰ হ'ব যেন লাগে মোৰো সো বেছি আৰু নকওঁ কালিৰ পৰা আকৌ আৰম্ভ কৰিম সো ভিডিঅ'টো চাই যাব শেষলৈকে গুড মৰ্নিং গাইজ আমি আহি পালোঁ গুৱাহাটী একচুৱেলি মাতটো ভাঙি গৈছে ৰাতিটো মোৰ টোপনি নাই ট্ৰেইনত একদম টোপনি নাহে মানুহবিলাক এনেকুৱা আহি থাকে ন তো শব্দ হৈ থাকে চ' টোপনি নাহে মাতটো অলপ বহি গৈছে বেলেগ একো চৰ্দি হোৱা নাই দেই চ' আমি এতিয়া হোটেল এটা লৈছোঁ তো তাতে ফ্ৰেছ হ'ম তাৰপিছত আমি যাম আজি কামাখ্যা মন্দিৰ চ' বিয়াৰ পিছৰ পৰা 3 বছৰ হ'ল কামাখ্যা মন্দিৰ যোৱাই নাই বিভিন্ন কাৰণত মানে কোভিড হ'ল তাৰপিছত মোৰ মাদাৰ ইন ল ঢুকালে চ' সেইবোৰ কাৰণত যোৱা হোৱা নাছিলে চ' এতিয়া ভাবিলোঁ আহিছোঁ যেতিয়া গুৱাহাটীত তেতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰিম তাৰপিছত আমি কিবা কিবি অলপ কাম আছে সেইখিনি কৰি ইভিনিং একদম ঘৰলৈ যাম চ' আপোনালোকক একদম লগ পাই আছোঁ কামাখ্যা মন্দিৰত আমি আহি পালোঁ কামাখ্যা মন্দিৰ এতিয়া ইয়াতে দুটা ভেকচিনৰ চাৰ্টিফিকেট দেখাই কুপন দি আছে তো 2টা ভেকচিন লোৱা লোকেহে মন্দিৰৰ ভিতৰলৈ যাব পাৰিব তো কুপন ল'লোঁ আমি ভেকচিনৰ দেখাই পেলাই এতিয়া আমি পাণ্ডা ঠিক কৰিছোঁ চ' পাণ্ডা অহালৈ ৰখি আছোঁ চ' পাণ্ডা আহিলে আমি ভিতৰলৈ মন্দিৰ দৰ্শন কৰিবলৈ যাম এয়া গোটেই কামাখ্যা মন্দিৰৰ পৰিৱেশ বহুত ভাল লাগিছে ৰাতিপুৱাই আহি পেলাই বহুত দৰ্শনাৰ্থী লগ পাইছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ বহুত বেছি ভাল লাগিছে মানে কি ক'ম আৰু সঁচাকৈ দেই এটা আপুনি কৈ দিয়ক আকৌ দুআষাৰমান আজি আপুনি প্ৰথম কামাখ্যা মন্দিৰ আহিছে কেনেকুৱা লাগিছে আজি মই প্ৰথম কামাখ্যা মন্দিৰলৈ আহিলোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি বৰ ভাল পালোঁ আকৌ কেতিয়ালৈ আহিব পাৰোঁ ক'ব নোৱাৰোঁ আকৌ আহিমে আৰু কামাখ্যা মাই আহি দেউতা প্ৰথমবাৰ আহিছে কামাখ্যা আহিম আৰু কামাখ্যা মন্দিৰলৈ ভাল লাগিলে আহি পেলাই বহুত মানুহ লগ পালোঁ ইয়াত আমাৰ জবুতকে হৈ গ'ল দৰ্শন কৰা এতিয়া আমাৰ হ'ল এতিয়া আমি গৈ আছোঁ ৰুমলৈ আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে আৰু আমাক আজি দৰ্শন কৰোঁতে বহুত সহায় কৰি দিলে এই দাদাজনে আপোনালোকে আহি মানে কোনখন দোকান দাদা আপোনাৰ আমাৰ লাজ দোকান কি কৈছে বৰণনি ষ্ট'ৰ সেইখনত আহি আপোনালোকে লগ কৰিব আৰু এওঁলোকে আপোনালোকক গোটেইখিনি দৰ্শন কৰাই ধুনীয়াকৈ হেৰি কৰাই দিব চ' দাদা থেংক ইউ